এহাল বুঢ়া বুঢ়ী আছিল। বিয়া পতাৰ বহু বছৰৰ পাছলৈকে সিহঁতি সন্তানৰ মুখ দেখা নাছিলে। আৰু এদিন সিহঁতৰ জীৱনলৈ আনন্দৰ বন্যা নামি আহিছিল। বুঢ়া কালত সিহঁতৰ এটা ল'ৰা হ'ল। হেৰি দেখিছে, মই কৈছিলো নহয় ভগৱানে মোৰ কথা শুনিব বুলি। অৱশেষত দেখিলেনে ভগৱানে মোলৈ চকু মেলি চালেই। তুমি একদম ঠিক কথাই কৈছা। পিছে এটা কথা নহয়, আমাৰ এই ল'ৰাটোৰ নাম কি থ'ম বুলি ভাবিছা? মই দেখোন একো ভাবিয়েই পোৱা নাই। মই বেলেগকৈ একোৱে ভবা নাই দিয়ক। আপুনি যিটোকে থ'ম বুলি ভাবে সেইটোৱে থ'ব আৰু। মই একো ভাবি পোৱা নাই নহয়। এটা কামকে কৰোঁ নহ'লে দিয়া, মই গণকৰ ওচৰতে আমাৰ ল'ৰাটোৰ নামটো চোৱাই আহোঁগৈ। আপুনি যিটোকে ভাল দেখে সেইটোকে কৰক। দেউতা ঈশ্বৰ, মই উপায়হীন হৈ আপোনাৰ কাষ চাপিছোহি। কোৱা, তুমি কি দৰকাৰত বা মোৰ কাষ চাপিলা? মানে দেউতা ঈশ্বৰ, মোৰ বিয়া পতাৰ বহু বছৰৰ অন্তত এটি ল'ৰাৰ মুখ দেখিছোঁ। গতিকে তাৰ নামটো কি থ'ম মই ভাবিয়েই পোৱা নাই। সেই দেখি আপোনাৰ ওচৰত নামটো চোৱাওঁ বুলি আহিলোঁ। অঁ হয় নেকি? বাৰু হ'ব দিয়া। যিহেতু তোমালোকৰ বহুত বয়স হওঁতে ল'ৰাটো জন্ম হৈছে আৰু একেবাৰে নুমলীয়া, গতিকে মই তাৰ নাম থ'লোঁ নুমল। আপোনাক বহুত বহুত ধন্যবাদ দেউতা ঈশ্বৰ। এইটো আপোনাৰ বাবে এটি ক্ষুদ্ৰ উপহাৰ। ইয়াক গ্ৰহণ কৰক আৰু মোক বিদায় দিয়ক। ভাল বাৰু, যোৱা তেন্তে। অঁ, মই বাৰু ঘৰ পোৱালে পোৱালে ল'ৰাটোৰ নাম কি ৰাখিছিলে পাহৰি যাম নেকি? তাতকৈ কাম এটা কৰোঁ, মই ল'ৰাটোৰ নামটো ৰিঙিয়াই ৰিঙিয়াই মাতি যাওঁ। নুমল 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 নুমল, নেমেল নেমেল নেমেল। আচলতে আহোঁতে আহোঁতে লাহে লাহে ল'ৰাৰ নাম ভুল হৈ বুঢ়াৰ মুখত নুমলৰ ঠাইত নেমেল নেমেল ওলাবলৈ ধৰিলে। নাৱৰীয়াহঁত, এইটোৱেই আমাৰ যাত্ৰাৰ বাবে সঠিক সময়। গতিকে তোমালোকে নাৱৰ গোজো ঘালি নাওখন যাত্ৰাৰ বাবে সাজু কৰা। নেমেল নেমেল নেমেল। কি হ'ল, তোমালোকে যে নাও মেলিবৰ বাবে এতিয়াও যা যোগাৰ চলোৱা নাই? মানে দেউতা, ক'ৰবাৰ পৰা অহা এই বুঢ়াটোৱে আমাক নাও মেলিবলৈ হাত দিছে। নেমেল নেমেল। হেৰি ডাঙৰীয়া, আপুনি আমাক নাওখন মেলিবৰ বাবে কিয় মানা কৰিছে? অনুগ্ৰহ কৰি ক'বনে? নেমেল নেমেল নেমেল। তাকেইতো সুধিছোঁ ডাঙৰীয়া, আপুনি কিহৰ বাবে আমাক নাওখন মেলিবলৈ মানা কৰিছে? বুঢ়াই সদাগৰে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গ'লে কিজানি সিফালে নামটো পাহৰি যায়। ইয়াকে ভাবি একো উত্তৰ নিদি বাৰে বাৰে মাথোন নেমেল নেমেল ক'বলৈ ধৰিলে। আৰু ইয়াকে দেখি সদাগৰৰ খং উঠিল। উফ কটা, ইমান দিন ইয়াতে থাকি দিন বাৰ চাই আজি নাওখন মেলিবলৈ হুকুম দিলোঁ। এই আপতীয়াটোৱেনো ক'ৰ পৰা আহি মোৰ শুভযাত্ৰাত বিঘিনি জন্মালেহি। ঐ, তহঁতে মোৰ মুখলৈ কি চাই আছ? ধৰ ইয়াক আৰু ভালকৈ দে এসেকা। এই বুলি কৈ সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক ভালকৈ এপিটন দিয়ালে। নহবৰ হ'ল নহবৰ হ'ল নহবৰ হ'ল। আচলতে মাৰ খাই বুঢ়াই নেমেল বুলিবলৈ পাহৰি নেমেলৰ ঠাইত নহবৰ হ'ল বুলিবলৈ ধৰিলে। আৰু যি বাটেদি বুঢ়া গৈ আছিল সেই বাটেদি ভালকৈ সাজপাৰ পিন্ধা মানুহ এজন পাৰ হৈ গৈছিল। নহবৰ হ'ল। ই দেখিছা, মই ভালকৈ ধুন পেষ্ট মাৰি সাজপাৰ পিন্ধি অহা দেখি এই বুঢ়াটোৱে মোক হাঁহিছে। ৰহ বাপেকে বুঢ়া, তোক ভালকৈ দিওঁ এসেকা মই। এই বুলি সেই মানুহজনেও বুঢ়াক ভালকৈ এপিটন দিলে। ইটোতকৈ সিটোহে চৰা, ইটোতকৈ সিটোহে চৰা। এইবাৰ বুঢ়াই মাৰ খাই সেই নহবৰ হ'ল কথাষাৰকো পাহৰি ইটোতকৈ সিটোহে চৰা বুলি গাই যাবলৈ ধৰিলে। এনেতে দুটা গৰলীয়া মানুহ বুঢ়াৰ আগেয়ে পাৰ হৈ গৈছিল। ইটোতকৈ সিটোহে চৰা, ইটোতকৈ সিটোহে চৰা। ঐ দেখিছ, ই আমাৰ গৰল লিখি আমাক হাঁহিছে চা। তাকেহে বলচোন ভালকৈ এসেকা দিওঁ এই বুঢ়াটোক। ইয়াকে ভাবি খং উঠি সিহঁত দুয়োটাই বুঢ়াক গুৰুলা গুৰুলকৈ কিলালে। অৱশেষত যেনিবা মাৰকিল খাই চুচৰি বাগৰি কোনোমতে বুঢ়া আহি ঘৰ ওলালহি। হেৰি, আপুনি পালেহি? অ' মই ক'তেই মৰো। কি হ'ল আপোনাৰ? এই নকবি আৰু, বাটত মোৰ লগত যিবোৰ ঘটিলে নহয়। কি ঘটিলেনো? মোক ভাঙি পাতি কওকচোন। এই বাটতে মই বহুত ঠাইত মাতিলোঁ, বহুত ধৰণে মোক কিবা কৰি পঠিয়াইছে আজি। বাৰু, যি হ'ল হ'ল। এতিয়া গণকে দিয়া নামটো কি কওকচোন? এই কিলৰ তাপত মোৰ মনৰ পৰা নাম কাম সোপাই পলাই গ'ল। মই নামটোকে পাহৰিলোঁ। এই পাহৰিলে যদি পাহৰিলে আৰু কি হ'বনো এতিয়া? কি কৰিব? ল'ৰাৰ নাম থোৱা হ'ল আৰু। এতিয়া আমাৰ এই মাটিডৰা ৰুবৰ কাৰবাৰকে কৰকগে। এই বাৰীৰ চুকৰে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পাৰকৈ যাওক। নুমলীয়াকৈ কথাটো শুনিয়েই বুঢ়াৰ পুতেকৰ নামটো মনত পৰিল। বুঢ়াই তেতিয়া খঙত একো নাই হৈ বুঢ়ীক ক'লে, তয়েই যদি মোৰ ল'ৰাৰ নামটো জান, তেন্তে মোক কিয় ইমানখন মাৰকিল খোৱালি? আৰু ইয়াৰ পিছতেই বুঢ়ীৰ পিঠিত ঔকিল পৰিল। ইয়াৰ পিছত বুঢ়া বুঢ়ীয়ে পুতেকৰ নাম নুমল দি খাই বৈ সুখেৰে থাকিল।